নমস্কাৰ পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ মই লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্ন পেপাৰ, যেটো প্ৰথম গোট মূল্যায়ন আহি আছে। তো প্ৰথম প্ৰশ্নটো দিছোঁ, যিকোনো এখন কবিতাৰ 8 শাৰী কবিতা লিখি তাৰ লগত কবিজনৰ নাম উল্লেখ কৰিব লাগে। তাত 10 নম্বৰ থাকিব, লগতে কবিজনৰ নাম উল্লেখ কৰিব লাগিব। তাৰপাছত 2 নম্বৰত আছে শৰত নিশাৰ আইৰকে কিহেৰে সজায়। খ নম্বৰত আছে সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি, আবেদনক আৰু কি বুলি কয়। তাৰপাছত আছে ঘ নম্বৰত আছে মধুকৰে বিয়া কৰা ছোৱালীজনীৰ নাম কি। নিশ্চয় আপোনালোকে জানে, মাধৱী বুলি। ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছিল। তাৰপাছত ইয়াতে আছে 3 নম্বৰৰ বিপৰীত শব্দ লিখা, যিকোনো 5টা লিখিব লাগে। ইয়াত দিছোঁ 5 নম্বৰ। তাৰপাছত আছে শুদ্ধ উত্তৰ বাছি শুদ্ধটো লিখিব লাগিব। তাৰপাছত বৰ্তমান কাল, অতীত কাল, ভৱিষ্যৎ কালৰ ওপৰত দিয়া হৈছে। তাৰপাছত 7 নম্বৰত আছে এটা শব্দত প্ৰকাশ কৰা, যি চিত্ৰ আঁকে চিত্ৰকাৰ, ৰসেৰে পৰিপূৰ্ণ। তাৰপাছত গাঁৱৰ মুখিয়াল যি গীত লিখে। 8 নম্বৰত আছে কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল, তাৰ নাম লিখিব লাগিব। তাত আছে 5 নম্বৰ। তাৰপাছত দিছোঁ যুক্তাক্ষৰ ভাঙা বা যুক্তাক্ষৰ গঠন কৰি শব্দ লিখা, ব যোগ দ, গ যোগ প, ন যোগ ধ। তাৰপাছত 10 নম্বৰত আছে পাঠ পঢ়া।